হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো শুৱাৰ পৰা উঠিয়ে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ, যিহেতু আজি মোৰ বাবে এটা স্পেচিয়েল দিন হয়। আজি গণেশ পূজা পৰিছে আৰু লগতে মোৰ জন্মদিন। সেইবাবে ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ মই দিনটো কি কৰোঁ, ক'ত যাওঁ, সকলোখিনি দেখাই থাকিম। এতিয়া ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ চাই থাকিব। এয়া ৰাতিপুৱা গা পা ধুই ল'লোঁ। গা পা ধুই এতিয়া ফাৰ্ষ্টতে ঘৰৰে মন্দিৰত পূজা কৰি লওঁ। এতিয়া প্ৰথমতে গণেশ বাবাক ধুনীয়াকৈ গা পা ধুৱালোঁ। গা ধুৱাই এয়া ধূপ চাকি জ্বলাই ধুনীয়াকৈ মালা এডাল পিন্ধাই দিছোঁ, যিহেতু আজি গণেশ পূজা মানে গণেশ চতুৰ্থী। সেইবাবে ধুনীয়াকৈ পূজা কৰিলোঁ ঘৰত। ভিডিঅ'টো আপলোড কৰা বহুত দেৰি হৈ গ'ল। এইটো আচলতে 19 তাৰিখ আৰু 20 তাৰিখৰে ভিডিঅ' আছিলে। 19 তাৰিখে মোৰ বাৰ্থডে আছিলে আৰু 19-20 তাৰিখে গণেশ পূজা আছিলে। তো ভিডিঅ'টো আপলোড কৰাব এডিট কৰা হোৱা নাছিল বাবে আপলোড কৰা বহুত দেৰি হৈ গ'ল। আৰু লগতে আজি মঙলবাৰো পৰিছে, সেইবাবে অকণমান ওলাই আহিলোঁ। ক'লৈ ওলাই আহিছোঁ দেখাই আছোঁ আপোনালোকক। ৰাতিপুৱাই ওলাই আহিছোঁ আৰু ৰাতিপুৱা এনেকুৱা গ্ৰীণ পৰিৱেশবোৰ দেখিলে মনটো খুবেই ভাল লাগি যায়। এতিয়া চাওকচোন, চাৰিওফালে একদম সেউজীয়া পৰিৱেশ, কি ধুনীয়া লাগিছে নহয় আহি ৰাতিপুৱাই। আৰু আহি পাই গ'লোঁ এয়া মন্দিৰৰ কাষত। আমি আহিছোঁ হনুমান মন্দিৰলৈ, যিহেতু আজি মঙলবাৰ হয়। যিটো মন্দিৰ আছে আপোনাৰ মাইথানৰ ওচৰত। আৰু আহিয়ে মন্দিৰৰ দুৱাৰমুখত কি দেখা পালোঁ চাওকচোন, কাছ পোৱালিতে এনেকৈ চুকত সোমাই আছে। কাছ পোৱালিটো এনেকৈ পলিথিন এটাত ভৰাই ল'লোঁ। ভাবিছিলোঁ পোৱালিটো লৰচৰে কৰা নাছিলে, কি মৰি থাকিলে নেকি। তাৰপিছতে নদীৰ কিনাৰলৈ আহিলোঁ। ভাবিছোঁ পানীত দি চাওঁ লৰচৰ কৰে নে নকৰে। তো এনেকৈ পানীত এৰি দিবলৈ আহিলোঁ কাছ পোৱালিটো। আজি মোৰ বাবে ভাল দিনেই আছিলে চাগে, সেইকাৰণেই পালোঁ। ইমান মানুহ আছিলে, কোনেও নাপালে। আহি পেলাই আমি দেখা পালোঁ ফাৰ্ষ্ট আৰু এনেকৈ পানী অকণমান দি দিলোঁ আৰু ধুনীয়াকৈ গুচি গ'ল পানীত। চাব, প্ৰথমতে অলপ টাইম লৰচৰ কৰাই নাছিলে, পিছত লাহেকৈ যেতিয়া পানী পালে তাৰপিছত লাহেকৈ মুখখন উলিয়াই পেলাই তুৰতুৰাই গুচি গ'ল একদম। আৰু লগতে ফটো একপিও মাৰি ৰাখিলোঁ। তাৰপিছত আকৌ পুনৰ মন্দিৰলৈ আহিলোঁ ধূপ চাকি লৈ। মন্দিৰৰ ভিতৰত গৈ ধুনীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি ল'লোঁ ভগৱানৰ ওচৰত, যাতে বছৰটো ভালে কুশলে পাৰ হয় সকলোৰে। মন্দিৰটোত আহি খুবেই ভাল লাগে। যিসকলে অহা নাই আহিবচোন, ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে। খুবেই ভাল লাগে মানে আহি পেলাই, ধুনীয়া পৰিৱেশ হয়। আৰু আমাৰ ইয়াত পূজা পাতল কৰা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মন্দিৰৰ চাৰিওফালটো আপোনালোকক দেখাই দিছোঁ। আৰু এইকেইটা কুকুৰকেইটা চাওকচোন, মোৰ পিছে পিছে ঘূৰি ফুৰিছে, কিবা খাবলৈ দিব লাগে। কিনো দিম আৰু, প্ৰসাদ অকণমানকৈ দিলোঁ আৰু খাবলৈ। আৰু এতিয়া আহি গ'লোঁ মন্দিৰৰ পৰা ওলাই। আহি পেলাই একদম দোকানত চাহ একাপ খাই ল'লোঁ, যিহেতু একো খাই যোৱা নাছিলোঁ। তো মন্দিৰৰ পৰা ওলাই আহি পেলাই চাহ একাপ খাই ল'লোঁ। খাই লৈ আকৌ পুনৰ আহিলোঁ ঘৰলৈ। চাহ তাহ খাই লৈ একেবাৰে ঘৰ আহি পালোঁহি। ঘৰ আহি পায়েই এই গছজোপা দেখিছেনে, কি গছ হয় বাৰু এজোপা, চিনি পাইছেনে? ভাবিলোঁ গছজোপা এনেকৈ মানে মই বাতি এটা লগাই থৈছিলোঁ, বাতিটোত মানে গছজোপা বেকা হৈ থাকে। সেইবাবে ভাবিলোঁ আগফালে চোতালতে লগাই দিওঁ। এইজোপা আচলতে দুপৰটেঙা গছ হয়। দুপৰটেঙা পাতটো বহুত ইম্পৰ্টেণ্ট হয়, বহুতকেইটা বেমাৰত দুপৰটেঙা পাত লাগে। আৰু আমাৰ ঘৰত এনেকৈ দুপৰটেঙা গছ বেলেগ নায়েই। সেইবাবে ভাবিলোঁ এনেকৈ আগফালে চোতালতে দুপৰটেঙা গছজোপা লগাই দিওঁ, নহ'লে মানে বাতিটোত থাকিলে গছজোপা মৰি থাকিব। সেইবাবে ধুনীয়াকৈ এনেকৈ লগাই দিলোঁ। আৰু দুপৰীয়া ভাত পানী খাই কেতিয়ানো টোপনি গ'লোঁ একে ক'বই নোৱাৰিলোঁ। ভাত পানী খাই পেলাই শুই গ'লোঁ। আৰু এতিয়া আবেলি শুৱাৰ পৰা উঠি লৈ পেলাই ভাবিছোঁ ইমান দেৰি হৈ আজি যিহেতু ৰাতিপুৱা সোনকালে উঠিছিলোঁ, সেইবাবে চাগে টোপনি গুচি গ'ল, গমেই নাপালোঁ। আৰু সন্ধিয়া অকণমান এনেকৈ ওলাই আহিলোঁ, ক'ত বোলো গণেশ পূজা পাতিছে অকণমান চাই আহিলোঁ। এয়া আমাৰ মামাহঁতৰ ঘৰৰ ওচৰৰ পূজা মণ্ডপ। আজি সোমোৱা নাই আৰু অহাকালিলৈহে সোমাম। আৰু সন্ধিয়া এনেকৈ কেক এটা ছাৰপ্ৰাইজ কৰিলে আৰু কেকটো কাটিলোঁ। ঘৰৰ বেলেগ কোনো নাই বাৰু, ঘৰৰ মানুহকেইটাই আমি গোটেই সকলোৱে মিলি পেলাই কেকটো কাটিলোঁ। দেখিছেনে কি অৱস্থা কৰিলে, মোক চাওকচোন, কেক চেক সানি একদম অৱস্থা শেষ কৰি পেলাইছে। আৰু ৰাতিলৈ খাবলৈ বুলি মায়ে এয়া বনাইছে বেঙেনা বেচন দি পেলাই পকৰা, আৰু এয়া চিকেন, ধুনীয়াকৈ চিকেন বনাই আছে, চিকেন কাৰী।
মাৰ ষ্টাইলত বনাই আছে আজি পূৰা পিঁয়াজ চিয়াজ সৰহকৈ দি আৰু এয়া আলু ফ্ৰাই কৰি ৰাখিছে ইফালে পোলাওটো ৰেডি হৈ গ'ল আৰু এতিয়া এয়া খাবলৈ কাৰণে একদম ৰেডি হৈ গ'ল সকলোৰে কাঁহীত চিকেন পোলাও আৰু বেঙেনা পকৰা লগতে নেমু একদম ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া খাই লওঁ আমি সকলোৱে মিলি একেলগে আজি বাৰ্থডে বুলি স্পেচিয়েল আৰু অকণমান এনেই ঘৰতে এতিয়া ফাৰ্ষ্টতে খাইছোঁ বেঙেনা পকৰা চিকেনটো এনেকৈ ঢালি ল'ব আৰু লৈ পেলাই চিকেন পৰা উলিয়াই ল'ব এনেকৈ তাৰপিছত এনেকৈ সানিব আৰু অকণমান নেমু চেপি ল'ব তাৰপিছত ধুনীয়াকৈ সানি কেনেকৈ খাব জানেনে দেখাই দিওঁ দিব এনেকৈ ল'ব খাই লওঁ দেই বাই বাই আৰু নেক্সট দিনাখন ৰাতিপুৱা একদম দেউতাই ঘৰত ধৰা মাছ লৈ আহিছিলে একদম জীয়া জীয়া মাছ এয়া চাওকচোন গৰৈ মাছ আৰু কাৱৈ মাছ পূৰা জীয়া একদম চটপটাই আছে মই বাৰু নাখাওঁ এয়া মাছ মাহঁতে খাব মা আৰু ভাইটিহঁতে আৰু মায়ে ৰাতিপুৱাই নাৰিকল ৰুকি থৈছিলে মই নাৰিকলখিনি এয়া চেনি দি পেলাই ভাজি ল'লোঁ কিবা নাৰিকল পিঠা বনাবলৈ আৰু এইফালে ভাতো বহাই দিছোঁ আকৌ সন্ধিয়া ওলাই গ'লোঁ গণেশ পূজা চাবলৈ বুলি এয়া হৈছে বালিপাৰাৰ গণেশ পূজা ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন পূৰা দুৰ্গা পূজাৰ দৰে ডেক'ৰেশ্যন কৰিছে বহুত ভাল লাগিলে আৰু বহুত ডাঙৰ মেলাও বহিছিল কাষতে ধুনীয়াকৈ একদম গণেশ পূজা পাতিছে ডাঙৰকৈ পেণ্ডেল দিছে মণ্ডপটো বহুত ডাঙৰ আছিল ভিতৰলৈ সোমোৱা নাই বাৰু বাহিৰৰ পৰা চায়েই গম পাইছোঁ মুঠতে পূৰা দুৰ্গা পূজাৰ দৰে পৰিৱেশটো লাগিলে আৰু তাৰ পৰা ঘূৰি আহি আমাৰ আইতাহঁতৰ ঘৰৰ মানে তেজপুৰত আইতাহঁতৰ ঘৰৰ কাষতে য'ত পাতে গণেশ পূজা তালৈ আহিলোঁ ইয়াতে 10 বছৰ কমপ্লিট হৈ গ'ল আমাৰ কটন ৰোড ইউথ ক্লাবৰ তো ইয়াতো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু গণপতি বাপ্পাৰ মূৰ্তিজনা চাওকচোন ইমান ধুনীয়া আছিলে বহুত ডাঙৰ আছিলে মূৰ্তিজনা আৰু খুবেই ভাল লাগিলে ডেক'ৰেশ্যনো বহুত ধুনীয়া আছিলে আৰু পূজাত গৈ পেলাইতো ফটো নাথাকে থাকিব নোৱাৰোঁ দুকপিমান ফটো উঠি ল'লোঁ গণপতি বাপ্পাৰ লগত আৰু তাতে লগতে ফাংচনো পাতিছিলে মানে সৰু সৰু ল'ৰা ছোৱালী মানে ফাংচনৰ মাজতে আকৌ বৰষুণ জাক দি দিলে এতিয়া আমি গণেশ পূজা চাবলৈ আহিছিলোঁ এতিয়া বৰষুণ দিলে এতিয়া আমি বহি আছোঁ যে পূজা মণ্ডপত এইফালে ভাইটি সকলোৱে ফাংচন চাই আছিলে বৰষুণ দি দিয়াৰ বাবে গোটেই মানুহবোৰ মণ্ডপৰ ভিতৰলৈ আকৌ সোমাই আহিব লগা হ'ল ধুনীয়াকৈ ফাংচনত চবেই এনজয় কৰি আছিলে তাৰ মাজতে আকৌ বৰষুণ জাক দি দিলে নহয় বৰষুণ এৰাৰ লগে লগে আকৌ ফাংচন ষ্টাৰ্ট হৈ গ'ল আৰু এনেকৈ গ্ৰুপ ডেন্স এটা নাচিছিলে আমাৰ কটনৰ দৰে আৰু এনেকৈ দিনটো 2টা দিন পাৰ কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই